নমস্কাৰ বন্ধুসকল মিছন ইম্পসিবল ফ্ৰেঞ্চাইজিৰ 7 নম্বৰ পাৰ্টটো অৰ্থাৎ মিছন ইম্পসিবল ডেট ৰিকনিং এই ছবিখন ছবিগৃহত ৰিলিজ হলে আৰু এই ছবিখন মই চালো আৰু এই ছবিখনত এটা টম ক্ৰুজে পাহাৰৰ পৰা বাইক লৈ জুপিওৱা এটা একচন সিকুৱেন্সক বহুত বেছি প্ৰচাৰ কৰা হৈছিল বহুত বেছি এডভাৰটাইজিং কৰা হৈছিল কিন্তু এটা একচন সিকুৱেন্সৰ কাৰণে আপোনালোকে এই ছবিখন বাৰু সিনেমা হলত গৈছো আৰু উপযোগী হয়নে নহয় আৰু পাৰ্সোনালি এই ছবিখন চাই পেলাই মই কেনেকুৱা বলো সেই বিষয়ে আপোনালোকক খুব বিশেষ জনাম গতিকে এই ভিডিঅ'টি আপোনালোকে সকলোকে চাই থাকিব আপোনালোকে যদি মিছন ইম্পসিবল ফ্ৰেঞ্চাইজিটো ফলো কৰে তেতিয়াহলে আপোনালোকে জানে যে মিছন ইম্পসিবলৰ সিনেমাবিলাক আসলে কেনেকুৱা ধৰণৰ কাহিনীক লৈ পেলাই গঠিত কৰা হয় কেনেকুৱা ধৰণৰ কাহিনীক লৈ পেলাই বনোৱা হয় স্পাই থ্ৰিলাৰ ড্ৰামা ইমোশন একচনৰে ভৰপুৰ ইয়াৰ কাহিনীবিলাক আৰু এই পাৰ্ট 7 টো আসলে তেনেকুৱা ধৰণৰে কাহিনী আৰু ইয়াৰ কাহিনীটো আগবাঢ়িছে একপাত ছাবিক লৈ পেলাই এপাত ছাবি হেৰাইছে আৰু এই ছাবিপাত হৈছে বিৰাটেই ভয়ানক ছাবি এই ছাবিপাতেৰে কিন্তু কি খুলিব পাৰি কোনেও নাজানে এই ছাবিপাতেৰে যেতিয়া খুলিব তাত কি পাব কোনো নাজানে কিন্তু এই ছাবিপাত হৈছে বিৰাটেই ভয়ানক আৰু এই ছাবিপাত বিচৰাৰ দায়িত্ব লৈছে ইথান হান্টে আৰু ইথান হান্টে এই ছাবিপাত বিচাৰিবলৈ যাওঁতে আসলে কি ঘাট প্ৰতিঘাতৰ সন্মুখীন হয় তাক লৈ ইয়াৰ কাহিনী পাত কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ কথা হৈছে এই ছবিখন আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াৰ একচন আৰু ইয়াৰ এই সিনেমাখনৰ মেক্সিমাম একচন অৰ্থাৎ 95% একচন টম ক্ৰুজে নিজেই কৰিছে ইয়াৰে এটা একচন আছে পাহাৰৰ ওপৰৰ পৰা বাইক লৈ পেলাই জুপিওৱা এটা একচন আছে টম ক্ৰুজে আৰু সেই একচনটো বহু মাহ প্ৰেক্টিছ কৰি পেলাই টম ক্ৰুজে নিজেই কৰিছে আসলতে আপোনালোকে যদি টম ক্ৰুজৰ একচন চাই আপোনালোকে আগৰ পৰা যদি তেওঁ ফলো কৰিছে তেতিয়াহ'লে নিশ্চয়কৈ জানে তেওঁৰ একচনবিলাক কিমান পাৰফেক্ট হয় একদম কিমান তেওঁ খুঁটি নাতি মাৰি পেলাই কৰে আৰু এই ছবিখনতো তেওঁৰ যেতিয়া একচন সিকুৱেন্সবিলাক আহিব তাৰ পিছত এটাকে একচন সিকুৱেন্সবিলাক আহিলে আসলতে ভয় লাগি যাব আপোনালোকে এইবাৰ টম ক্ৰুজে কিবা হ'ব নেকি মৰিব নেকি আৰু ইমান ভয়ানক ধৰণৰ একচন সিকুৱেন্স আছে নহয় আপোনালোকৰ চাই পেলাই ভাল লাগি যাব এই মিছন ইম্পসিবলৰ 7 নম্বৰ পাৰ্টৰ দৈৰ্ঘ্য হৈছে 2 ঘণ্টা 45 মিনিট আৰু এই 2 ঘণ্টা 45 মিনিট আপোনালোকৰ কেনেকৈ পাৰ হ'ব ছবিখন চাই থাকোঁতে আপোনালোকে গমেই নাপাব ইয়াৰ উপস্থাপন শৈলী ইয়াৰ কাহিনী কোৱাৰ যিটো শৈলী ইমানেই উন্নত মানদণ্ডৰ ইয়াৰ স্ক্ৰীন প্লে ইমানেই ফাষ্ট আপোনালোকে মুঠেই বৰিং নহয় বৰিং হোৱাৰতো কথাই নহয় আপোনালোকে ইমানেই এংগেজিং হৈ যাব ইমানেই এটাচড হৈ যাব ছবিখনৰ লগত কেতিয়া 2 ঘণ্টা 45 মিনিট পাৰ হ'ব গমেই নাপাব আসলতে ইয়াত কাহিনীটো এনেকুৱা ধৰণৰকে লিখা হৈছে এজন ভিলেন আৰু এজন হিৰোৰ কাহিনী নহয় ইয়াত এজন হিৰো এজন ভিলেন আৰু বেলেগ গভৰ্ণমেণ্ট আছে কোনোবা হঠাৎ ব্ৰকাৰ আহিব কোনোবা চুৰ আহিব আৰু বেলেগ ধৰণৰ স্পাই আহিব সবৰে মাজতে কোনে কাক ঠগিব কোনে কাক মাৰিব আগতীয়াকৈ আপোনালোকে কোনো ধৰণৰ প্ৰেডিক্ট কৰিব নোৱাৰে যাৰ কাৰণে আপোনালোকে এই কাহিনীটোৰ লগত বেছি এটাচড হৈ থাকে বেছি একদম ছবিখনৰ মাজত সোমাই পৰিব আপোনালোকে 2 ঘণ্টা 45 মিনিট কেতিয়া পাৰ কৰিব গমেই নাপায় আসলতে আটাইতকৈ ডাঙৰ কথা হৈছে এই ছবিখনৰ যিটো ভিলেন ইয়াত এআই ভিলেন দেখুওৱা হৈছে আসলতে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ এজন ভিলেন দেখুওৱা হৈছে যাক কোনো দেখাই নাপায় আসলতে আৰু ইয়াত যিটো থিম লৈছে ছবিৰ যোনে লিখকে যিটো থিম লৈছে সেইটো খুবেই বেছি উন্নত মানদণ্ডৰ আপোনালোকে অলপ ৰিলেট কৰিব পাৰিব যিসকলে ওচৰটো চাইছে কিন্তু একদম তেনেকুৱাও নহয় আৰু ইয়াক দুখপমান ওপৰত বেছি হাই লেভেলত লিখা হৈছে আসলতে গতিকে সেইকাৰণে এই ছবিখনৰ যিটো কাহিনী বা যিটো ছবিখনৰ লগত এংগেজিং সেইটো এনি টাইম হৈ থাকে আপোনালোকে ছবিখন এবাৰ চাবলৈ আৰম্ভ কৰাৰ পিছত এৰিব নোৱাৰিব এখন খুব সুন্দৰ সিনেমা মইতো চাই পেলাই খুবেই ভাল পাইছো আপোনালোকে যিসকলে এতিয়ালৈকে চালে কেনেকুৱা পাইছে ছবিখন তলত কমেন্ট কৰি পেলাই জনাব আৰু যিসকলে চোৱা নাই প্লিজ চাব এখন খুব সুন্দৰ সিনেমা আৰু 2023 বৰ্ষতে আসলতে একচন ফিল্মৰ কাৰণে হলিউডৰ চাগে বিৰাটেই ভাল বছৰ ইয়াৰ আগতে মই চালো শিশু তাৰ পিছত এক্সট্ৰেকশন 2 আৰু এইবাৰ এইখন মিছন ইম্পসিবল 7 ডেট ৰিকনিং গোটেইখন ছবি একচনেৰে ভৰপুৰ আৰু গোটেইখন ছবি আসলতে ভাল সিনেমা অকল একচনে নহয় ইয়াৰ লগত এটা সুন্দৰ কাহিনী আছে ইমোশন আছে টম ক্ৰুজৰ ৰিয়েলিষ্টিক এক্টিং আৰু বাকিবিলাক কলাকৌশলীৰে খুব সুন্দৰ অভিনয় এটা ষ্ট্ৰং কাহিনী আৰু উপস্থাপনশৈলীটো খুব উন্নত মানদণ্ডৰ একচনেৰে ভৰপুৰ গতিকে এই ছবিখন মই ষ্ট্ৰংলি ৰেকমেণ্ডেড কৰো আপোনালোকক চাবৰ কাৰণে যিসকলে চোৱা নাই প্লিজ গৈ পেলাই এই ছবিখন চিনেমা হলত চাওক এখন খুব সুন্দৰ সিনেমা মুঠেই মিছ নকৰিব এই ছবিখন এখন বিৰাটেই ভাল সিনেমা আপোনালোকে চাই পেলাই একদম ডিসএপয়েন্টেড নহয় আৰু যিসকলে এই ছবিখন চাইছে কেনেকুৱা পালে তলত কমেন্ট কৰি পেলাই জনাব আৰু আপোনালোকৰ মতামত জনাব তলত কমেন্ট কৰি পেলাই লগতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ